নমস্কাৰ, মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকলে এতিয়ালৈকে এইমছ যোৱা নাই তো তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো বনাইছোঁ। কাৰণ যদি আপোনালোকে এইখিনি কথা নজনাকৈ যায় তেতিয়াহ'লে হয়তো ফিৰি আহিব লাগিব পাৰে। তো আপোনালোকে যেতিয়া এইমছত প্ৰথম এণ্ট্ৰি কৰিব অলপ সোমাই গৈ কাউণ্টাৰকেইটা দেখা পাব, তাত আপোনালোকে এটা কাৰ্ড বনাব লাগিব। তো কাৰ্ডটো আপোনালোকে বনোৱাৰ কাৰণে যিজন পেচেণ্ট যাব তো পেচেণ্টজনৰ আধাৰ কাৰ্ডখন লাগিব আৰু আপোনালোকক এটা মোবাইল দিব। তো পেচেণ্টজনৰ সম্পৰ্কীয় মোবাইল হ'লেই হ'ল। তাত আপোনালোকে প্লে' ষ্ট'ৰত যাব, গৈ ABHA এটা এপ ডাউনলোড কৰি যাব। এই এপটোৰ থ্ৰুদি গ'লে আপোনালোকে মানে সোনকালে পাব। টোকেন নাম্বাৰটো আপোনালোকক সোনকালে হৈ যাব কাৰ্ডটো বনোৱাত। ঠিক আছে, তো আপোনালোকে এনেকুৱা দেখাই পাইছে স্ক্ৰীণত। ABHA এই এপটো আপোনালোকে ডাউনলোড দিব, দি ইনষ্টল কৰিব। ইয়াত গোটেইখিনি ডাটা দিব, পেচেণ্টজনৰ এড্ৰেছ দিব। তো ডিটেইলছখিনি ভৰোৱা হোৱাৰ পিছত আপোনালোকে ডিছপ্লেত দেখা পাব, টোকেন নাম্বাৰ এটা দেখাব। ঠিক আছে, আপোনালোকে ওপৰত যে এটা স্কেনাৰ অপশ্যন এটা আছে, তো আপোনালোকে সেই স্কেনাৰটো ক্লিক কৰি কেনে অকণমান কাউণ্টাৰৰ পৰা ৰিটাৰ্ণ বেক হৈ আহিব। আহি কিনে আপোনালোকে স্কেনাৰ এনেকৈ বেনাৰ লগোৱা থাকিব, তাত আপোনালোকে স্কেন কৰিব। স্কেন কৰাৰ পিছত আপোনালোকৰ টোকেন নাম্বাৰটো তাত দেখাই দিব। তো আপোনালোকৰ যিটো ডিছপ্লে হৈ থাকিব টোকেন নাম্বাৰ বা টাইম দেখাই থাকিব। এতিয়া মোৰ অলৰেডি বা দেখুৱাই গৈছে, সেইকাৰণে এতিয়া এনেকৈ দেখাই আছে। তো আপোনালোকৰ টোকেন নাম্বাৰ ডিছপ্লেত দেখাই থাকিব। সেই টোকেন নাম্বাৰটো আপোনালোকে গৈ কিনে যে ওপৰৰ কাউণ্টাৰত লেখা থাকিব ন আভা টোকেন বুলি ৰেজিষ্ট্ৰেশ্যন, তো তাত আপোনালোকে যাই টোকেন নাম্বাৰটো কৈ দিব। তেতিয়া আপোনালোকক কাৰ্ডটো ডাইৰেক্ট বনাই দিব, আধাৰ কাৰ্ড বা একো দিব নালাগে পেচেণ্টজনৰ। তো এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে 30 টকা এটা ল'ব আপোনালোকৰ কাৰ্ডখনৰ নামত, আৰু 1 বছৰ আপোনালোকে দেখাব পাৰিব। আৰু কাৰ্ডটো বনাওঁতে আপোনালোকে কৈ দিব লাগিব বা কি বেমাৰ দেখাব গৈছে। ঠিক আছে, যদি আপোনালোকে ধৰি লওক বা হাৰ্ডিৰ কাৰণে গৈছে বা অৰ্থপেডিক্স হওক বা মেডিচিন বিভাগত গৈছে, তো তাত যদি কৈ দিয়ে তেতিয়াহ'লে সিহঁতে ডাইৰেক্ট লিখি দিব আপোনালোকক, মানে ডাইৰেক্ট লিখি দিব। আৰু যদি আপোনালোকে নাজানে বা ফাৰ্ষ্ট টাইম গৈছে তো কৈ দিলে হ'ল বা বেমাৰটো কৈ দিব, তেতিয়া সিহঁতে নিজে চিলেক্ট কৰি সেই ডক্তৰৰ ওচৰত পঠাই দিব। ঠিক আছে, তো আপোনালোকে বাকী এইখিনি আপোনালোকৰ মেইন কাম হ'ব প্ৰথম যোৱাৰ আগত। আৰু যদি আপোনালোকে এইমছত যায় তেতিয়াহ'লে একদম 8:30 পোৱাকৈ যাব, আৰু নহ'লে আপোনালোকে 9:10 যাম বুলি যদি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এদিনত নহ'ব কাম, ফিৰি আহিব লাগিব। যদি আপোনালোকে গমেই পাব এদিন গ'লে তাত কিমান লাইন পাতি থাকে মানুহে। তো আপোনালোকে গ'লে একদম 8টা বা 8:30 পোৱাকৈ যাব এইমছ, যাতে কাউণ্টাৰত লাইন দিব পাৰে। তো তাৰপিছত আপোনালোকে ডক্তৰক দেখাব পাৰিব ফাৰ্ষ্টতে। আৰু যদি একদম দেৰিকৈ যায় আপোনালোকক প্ৰথম দিনা দেখুওৱা নহয়, ছেকেণ্ড দিনাহে দেখাব লাগিব। তো যিমান পাৰে সোনকালে যাব, তেতিয়া আপোনালোকে দেখাব। আৰু আপোনালোকৰ যদি কিবা পৰীক্ষা দিয়ে তেতিয়াহ'লেতো আপোনালোকৰ আৰু লেট হৈ যাব, কাৰণ যিকেইটা বিলিং কাউণ্টাৰ থাকে তো কাউণ্টাৰকেইটা 8:35 খোলে ৰাতিপুৱা আৰু 1:30 বন্ধ কৰি দিয়ে। তো আপোনালোকক যদি কিবা পৰীক্ষা দিয়াৰ লগে লগে বিলিং কাউণ্টাৰত আহিব, যিখন ৰিচিপ্ট লিখি দিব সেইখন ৰিচিপ্ট লৈ আহি বিলিং কাউণ্টাৰত আহি একদম ডাইৰেক্ট লাইন পাতিব, যিটো লাইনত কম আছে। ঠিক আছে, নহ'লে আপোনালোকে ফিৰি আহিব লাগিব, 2-3 দিন যাব লাগিব। সেইকাৰণে যিমান পাৰে সোনকালে যাব, যাই এইখিনি কাম কৰি লৈ ডক্তৰক দেখাব। আৰু আপোনালোকক যেতিয়া কাউণ্টাৰত এটা যিটো বহী এটা দিব, সেই বহীটোত এটা টোকেন এটা লগাই দিব। সেই টোকেনটো আপোনালোকক লিখি দিব বা ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, ৰুম নাম্বাৰ। তো তাত আপোনালোকে একদম দৌৰা দৌৰিকৈ গৈ তাতে চিকিউৰিটি থাকিব, তাত যাই জমা দিব। দিলে আপোনালোকৰ যিটো চিৰিয়েল নাম্বাৰ, ৰুম নাম্বাৰটো আপোনালোকৰ ফাৰ্ষ্টতে ডক্তৰক দেখাব পাৰিব। ইমানখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এটা কৰি দিব। আৰু মই কাৰ্ডখন আপোনালোকক শেষত দেখাই দিছোঁ, চাই ল'ব। এনেকুৱা এখন কাৰ্ড বনাই দিব, যিখন কাউণ্টাৰত বনাব বুলি মই যে ক'লোঁ। তো এইখনেই আছিল। তো ইমানখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। তো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব। ধন্যবাদ।